তো নমস্কাৰ থিয়েটাৰ এটিজেড প্ৰাঞ্জিতৰ সকলোকে স্বাগতম জনাইছোঁ আৰু মই প্ৰাঞ্জিতৰ আপোনালোকে চাই আছে মোৰ চেনেলটো বৰ্তমান আছোঁ বিচনাতে শুই এতিয়া গা পা ধুলোঁ উঠি ধুনীয়াকৈ ফ্ৰেছ হৈ গা পা ধুই এতিয়া শুই আছোঁ মই বৰ্তমান আমাৰ ৰুমত নাই মই বৰ্তমান আছোঁ মোৰ লগৰ এজনৰ ঘৰত আহিছোঁ ছেকেণ্ড নাইটে শ্ব' খতম কৰি তাৰ ঘৰলৈ আহি গ'লোঁ সি আনিবলৈ গ'লে তো সিও কৈছিলে আহা বুলি ওচৰতে যিহেতুকে পেণ্ডেল কৰিছে দুনীতে ওচৰত কিবা বৰবৰী নামৰ এটা জেগা আছে তাত আছোঁ মই লগৰজনৰ ঘৰলৈ আহিছোঁ আৰু এতিয়া দুয়ো অলপ ওলাই যাম এটা কিবা মন্দিৰ নে কিবা এখন থানত সি মোক লৈ যাম বুলি ক'লে তো তালৈ ফুৰিবলৈ যাম তো তালৈ যাওঁতে কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাই যাম তো ভিডিঅ'টো চাই থাকিব শেষলৈকে তো মোৰ লগৰজনৰ এইটোৱে ৰুম হয় আমি ইয়াতে আছিলোঁ এইখন বিচনা খুব সুন্দৰ ৰুম কি ধুনীয়াকৈ বনাইছে চাওক নাই এনেকৈ এটা ৰুম বনাব পাৰিলে কিমান যে ভাল লাগিল হয় আৰু এনেকৈ গোটেই বস্তুবোৰ পৰিপাটি কৰি থৈছে এনেকৈ কি এটা সুন্দৰ ৰুম আৰু এনেকৈ মানে আজি মানে এইখন বিচনাত শুবলৈ পাইছোঁ মানে নিজৰ ঘৰত থকা যেন লাগিছে আৰু ৰাতি ভাত সাঁজ ইয়াতে খাইছোঁ তো নিজৰ মাৰ হাতৰ ভাত সাঁজ খোৱা যেন লাগিছে বহুত দিন খাবলৈ পোৱা নাই সেইটো কাৰণে মানে মাৰ হাতৰ ভাত সাঁজ বহুত দিন খাবলৈ পোৱা নাযায় সেইটো কাৰণে ইয়াতে ভাত সাঁজ খালোঁ তো নিজৰ ঘৰত ভাত খোৱা যেন লাগিছে বা নিজৰ ঘৰত থকা যেন লাগিছে বহুত ভাল লাগিছে আহি পালোঁ মন্দিৰ খতৰা সত্ৰ বহুত পুৰণি হয় মন্দিৰটো খুব ভাল এটা খুব ধুনীয়া পৰিৱেশ মই দেখুৱাই আছোঁ বাৰু খুব সুন্দৰ এটা পৰিৱেশত আছোঁ তো দেখুৱাই আছোঁ ৰ'ব ইয়াৰ চাওকচোন খতৰা সত্ৰ কি এটা সুন্দৰ গেটটো ইমান ডাঙৰ আৰু এইটো মন্দিৰত আমি এতিয়া ধূপ লগাওঁ কি ডাঙৰ হনুমান দোকানৰ পৰা অলপ কিবা লৈ আহিলোঁ কোনপিনে জ্বলা ইয়াতে কি ডাঙৰ মূৰ্তি চাওকচোন তো ইয়াতে ৰ'ব চাকি জ্বলাই লওঁ তাৰপিছত দেখুৱাই আছোঁ পুৰিছে মোক তো গাইজ চাওকচোন কি ডাঙৰ মন্দিৰ খুব সুন্দৰ এটা নাই গছবৰীটো গেট হয় এবাৰ সোমাই আহি তো ইয়াতে চেণ্ডেল থৈ লওঁ আমি মানে পুখুৰীত মাছ আছে মাছ চাবলৈ যাম ৰ'ব এতিয়া চেণ্ডেল যদি থৈ লওঁ তো গাইজ মাছৰ কাৰণে আনিছোঁ খোৱা বস্তু ক'ত গ'ল মাছ আহিছে কি ডাঙৰ এটা পুখুৰী হয় চাওকচোন খুব সুন্দৰ এটা মাছক দিছোঁহে খোৱা বস্তু মাছে অহা নাই আহিছে ডাঙৰ এটা পুখুৰী হয় চাওকচোন ইমান ডাঙৰ এটা পুখুৰী খুব সুন্দৰ এটা পৰিৱেশ বৰ্তমান এতিয়া প্ৰসাদ খাবলৈ বহিছোঁ ইয়াতে মানে এনেকৈ সকলোৱে লাইন পাতি বহে প্ৰসাদ দিব এতিয়া সকলোৱে এনেকৈ লাইন পাতি বহি লৈছে আমিও বহি ল'লোঁ ইয়াতে মানে প্ৰসাদ দিব এতিয়া মানে প্ৰসাদ খাবলৈ হ'লে এনেকৈ লাইন পাতি বহিব লাগে তো ৰবিবাৰে বোলে বহুত মানুহ হয় আজিও মানুহ হৈছে কিন্তু ৰবিবাৰৰ দিনটোত বহুত মানুহ হয় মানে যিহেতুকে সকলো ফ্ৰী থাকে তো কি ডাঙৰ এখন সত্ৰ চাওকচোন খুব ধুনীয়া সত্ৰ তো প্ৰসাদ খাই লওক দেখুৱাই তো আমাক এনেকৈ প্ৰসাদ দি দিলে মানে এনেকৈ কলপাতত সকলোকে দি দিয়ে তো আমিও লৈ ল'লোঁ তো প্ৰসাদটো খাই লওঁ তো আমিও খাই আছিলোঁ প্ৰসাদ তো আহি পালে মৰমীয়াল পাৰ চৰাইকেইটা যিহেতুকে সিহঁতেও এটা জীৱই ন তো সিহঁতকো দিবই লাগিব তো আহিলে চাওকচোন কি ধুনীয়াকৈ খাই আছে সকলোৰে মানে পাতবোৰ দি দিলোঁ পাতত আছিলে কেইটামান বুট
তো চাওকচোন কি ধুনীয়াকৈ আছে, কি মৰমীয়াল হয়। তো গাইজ ধুনীয়াকৈ এতিয়া প্ৰসাদ খাই ল'লোঁ আৰু সেৱা চেৱা কৰি ল'লোঁ গোটেই। এতিয়া মন্দিৰটোৰ ভিতৰতে আছোঁ আৰু মন্দিৰটো কিমান ডাঙৰ মই দেখুৱাই আছোঁ চাওকচোন। আৰু এয়া চাওকচোন কি সত্ৰখন কি ডাঙৰ, কি ধুনীয়া, গোটেই ফেনবোৰ কিমান ফেন আছে। এয়া চাওক ফেনবোৰ, এইটো ডাঙৰ মন্দিৰ মই দেখুৱাম বাৰু এবাৰ এটা ভিডিঅ' কৰি চাওকচোন। আৰু এইখন জিপে স্কেনাৰ লগাই থৈছে, মানে কোনোবাই যদি দান দিব খোজে দিব পাৰে আৰু তেনেকুৱা। চাওক কি ডাঙৰ, আৰু এইটো গেট ইমান ডাঙৰ এটা, খুব সুন্দৰ হয়। গাইজ এতিয়া ধুনীয়াকৈ যাবলৈ ওলালোঁ, হৈ গ'ল প্ৰসাদ খালোঁ আৰু খুব সুন্দৰ এটা পৰিৱেশ হয়, খুব ধুনীয়া জেগা তাত আহিলোঁ। লগৰজনে লৈ আহিলে, ভাল লাগিলে। যিহেতুকে ৰুমতে এনে সোমাই থাকোঁ, অলপ ওলাই আহিব পাৰিছোঁ, মনটো ভাল লাগিছে। ৰ'দ দি আছে, ৰ'দটো অনুভৱ হোৱা নাই, যিহেতুকে ভাল এটা জেগাত আহিছোঁ, মন্দিৰত আহিছোঁ, সেইটো কাৰণে খুব সুন্দৰ এটা। এতিয়া যাওঁ ৰুমলৈ গৈ ভাত পানী খাই লৈ অলপ শুই দিম, আকৌ যাবলৈ হ'ব শ্ব'লৈ 6টামান বজাত। এয়া চাওকচোন কি সুন্দৰ এটা পৰিৱেশ, এনে গছবোৰ আছে চাই। আমি আহিছোঁ দুজন ফুৰিবলৈ, ল'ৰা স্মাইল। তো খুব সুন্দৰ হয়, এইটো কি ডাঙৰ একদম, চাওকচোন কি সুন্দৰ এটা। তো দেখুৱাই যাম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো গাইজ গুড ইভিনিং। বৰ্তমান আছোঁ এতিয়া পদ্মথান মন্দিৰত বহি আছোঁ ধুনীয়াকৈ, আৰু গ'লোঁ খতৰা সত্ৰৰ পৰা আহি ভাত তাত খাই ধুনীয়াকৈ অলপমান ৰেষ্ট লৈ আহি গ'লোঁ পদ্মথান মন্দিৰত। ইয়াতে ওচৰতে আছে, দুনিৰ ওচৰতে, বৰবৰী কাষতে আছে। তো আহিছোঁ আমি দুজন বহি আছোঁ এতিয়া পুখুৰীত, তেনেকৈ চাওক মাছবোৰ কেনেকৈ আছে। আহিছোঁ আমি দুজন, মোৰ এজন লগৰ, খুব খাচ হয়। বেছি দিনৰ চিনাকি নহয় আমাৰ দুজনৰ। আমি এটা ডান্সৰ ৱৰ্কশ্বপ কৰিব যাতে উদয়শংকৰ ছাৰ তাতে ডান্সৰ ৱৰ্কশ্বপ কৰিব যাতে লগ পালোঁ, তেনেকৈ আমাৰ সম্পৰ্কটো হ'ল, খুব ঘনিষ্ঠ হৈ গৈছে এতিয়া সম্পৰ্কটো। আহি পাই ভাল লাগিলে, সিও ফুৰাবলৈ আহিলে, ওচৰতে মন্দিৰ আছে চাওক, এইটো পদ্মথান মন্দিৰ। মই দেখুৱাইছোঁ ইয়াতে এইডাল গছডাল যে মই দেখুৱাইছোঁ বাৰু, গছডাল বহুত পুৰণি হয়, তো দেখুৱাইছোঁ গছডালৰ এটা সুন্দৰ ক্লিপ এটা। আৰু মই যে কৈছিলোঁ এই গছডালে চাওকচোন কি সুন্দৰ এটা, এনেকৈ দেখুৱাই আছোঁ বাৰু, চাওকচোন কি সুন্দৰ এটা। আৰু কেনেকুৱা ধৰণৰ গছডালে কিবা বেলেগ এটা ধৰণৰ। আৰু এইটো আৰু মন্দিৰটো হয় এইটোৱে, খুব সুন্দৰ এটা মন্দিৰ। আৰু এইটো পুখুৰীটো খুব সুন্দৰ এটা ভিউ আহি আছে, চাওক মন্দিৰটো। আৰু গছডাল ওপৰলৈকে চাওকচোন, এটা প্ৰকাণ্ড গছ, বহুত কিমান বছৰ হ'ল গছডাল? 150 বছৰমান হ'ল বোলে। খুব প্ৰকাণ্ড গছ এডাল, বহুত ডাঙৰ। আৰু এইডাল গছৰ লগত যায় এনেকৈ এইডাল গছ জইন লাগিছে। মই আগৰ ভিডিঅ' এটা দেখাইছোঁ বাৰু, মোৰ আৰু এডাল গছ দেখাইছিলোঁ এনেকৈ জইন লগা, তো এইডালটো এনেকৈ জইন লাগিছে, আচৰিত মানে। আৰু এইটো পুখুৰী পাৰতে আমি বহি আছোঁ এনেকৈ চিৰিত, চাওকচোন কি ডাঙৰ পুখুৰী হয়, এনেকৈ কি ডাঙৰ এটা, খুব সুন্দৰ ভিউ এটা আহি আছে। আৰু ইয়াতে ডাঙৰ দুৰ্গা পূজা হয়, তো মোক নিমন্ত্ৰণ দিলে, এইখন দি মাতিছে, দুৰ্গা পূজা হয়। তো আহিব সকলোৱে, ভাল লাগিব। তো এয়া চাই লওক, 2, 3, 4, 5, 6 কাতি মাহৰ কাতিত হ'ব, অক্টোবৰত হ'ব, 20, 21, 22, 23, 24 অক্টোবৰত দুৰ্গা পূজা হ'ব। ইয়াতে ডাঙৰকৈ পাতে। তাত সেইটো চাইডৰ এখন ফিল্ডত থিয়েটাৰো আছে, ভাগ্যদেৱী থিয়েটাৰটো। আহিব সকলোৱে ভাগ্যদেৱী থিয়েটাৰ চাবলৈ। গাইজ বৰ্তমান আহি পালোঁ এতিয়া ছটমা। ৰাতিপুৱা উঠি জল্দি আহি গ'লোঁ, আৰু গাটো বেয়া লাগিছিলে, টোপনি ভাব হৈছিলে, সেইটো কাৰণে ব্লগটো মই তাৰ পৰা ষ্টাৰ্ট নকৰিলোঁ। যোৱাকালি অলপ ফুৰিবলৈ গ'লোঁ, দুটা মন্দিৰ ঘূৰিলোঁ, খুব সুন্দৰ মন্দিৰ হয়, ভাল লাগিলে তাত। এতিয়া আহিছোঁ ছটমাত, আজি ফাৰ্ষ্ট নাইট, আজি আমাৰ দীপাৱলী আছে। তো গৈ আছোঁ এতিয়া ভাত খাবলৈ, আৰু চকুকেইটা ফুলি আছে, দেখিছে টোপনি লাগি আছিলে।